हेलो गाइस ভালনে আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মই বিনিয়ে আপোনালোক সকলোকে অনুষ্কা বিনিদীপ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ এডোখৰ মানে বেলেগ জেগালৈ আপোনালোকক দেখাই থাকিম কি হয় আজি মানে আমাক মাতিছে নগাবাদ অঞ্চলৰ এগৰাকী মানে প্ৰতিভাৱান ছোৱালী জাহ্নৱী চেতিয়া হয় তাই আসাম পুলিচত 14 মে তাৰিখে নিযুক্তি দিয়া এগৰাকী মানে মহিলা কনিষ্টেবল হয় আৰু এতিয়া আমি তেওঁলোকৰ ঘৰলৈকে আহিছোঁ খবৰ এটাও কৰোঁ বুলি চাই থাকিব তাতনো কি হয় দেখাই থাকিম এয়া কোন আহিছে আমি দেখাই আছোঁ এইপিনে হেল্ল' অলপ মানে ৰাস্তাটো সোমাব লাগে আমি এতিয়া পথাৰৰ মাজে মাজে আহি আছোঁ পথাৰৰ মাজলৈ এইটো ৰাস্তা হয় বতাহ মাৰি আছে নিৰিবিলি পৰিৱেশ নিৰিবিলি এটা খুব সুন্দৰ পৰিৱেশ দেখিছে পথাৰ ধুনীয়াকৈ বতাহ খালি আছে আহিও খুব ভাল লাগিছে বতৰটো খুব ঠাণ্ডা তাত কি হয় দেখাই থাকিম চাবা আমি ইয়াৰ পাই গৈছোঁহি দেই এইপিনে খানা খাবৰ কাৰণে আলহী আহি আছে দেই আহক আহক অঁ এয়া হৈছে জাহ্নৱী চেতিয়াৰ মাক হয় কওকচোন আপোনাৰ মাক হিচাপে তাইৰ অনুভৱবিলাক আপোনাৰ মনৰ অনুভৱবিলাক কওকচোন তাই যিহেতু নতুনকৈ চাকৰি পাইছে বহুত ভাল লাগিছে তাই চাকৰি পাইছে এতিয়া আসাম পুলিচৰ এৰিবি তাই বহুত কষ্টও কৰিছিলে যথেষ্ট ৰাতিপুৱা গধূলি অনবৰত তাই চাকৰিটো ল'ম বুলিয়ে দৌৰি ফুৰিছিলে আৰু সমাজসেৱাৰ কামত তাইক কৰিবলৈ বহুত আশা কৰিছিলে সেইমতে পাইছে তাইৰো মনৰ কামনা পূৰ্ণ হ'ল আমাৰো হ'ল আৰু তাই কৈছিলে যে মই চাকৰি যিকোনো চাকৰি এটা কৰিমেই লাগিলে মোক পইচাই নালাগে সঁচাকৈ আমাৰ ছোৱালীজনী মোক পইচা একো নালাগে মই চাকৰিটো পালে মোৰ যথেষ্ট এতিয়া তাই পাইছে বহুত সুখী হৈছে ভাল লাগিলে আমি ইয়াতে এতিয়া দুগৰাকী আইতা লগ পাইছোঁ আপোনালোক কি হয় জাহ্নৱী চেতিয়া আইতাক ন আপুনি নিজৰ আইতাক নিজৰ নামটো কি আছিলে কেনেকুৱা আছিলে তাই আইতা ভালে আছিলে খুব ভাল ছোৱালী আছিলে ভাল লাগিলে আইতাৰ কথা শুনি ইয়া খানা হৈ গৈছে সেয়া দেখিছে আজি আমাক খানা খাবৰ কাৰণে মতা হৈছিলে হাঁহৰ মাংস ৰাজহাঁহৰ মাংস খানা খাই হাত ধুবলৈ লৈছে পৰিলে আহিব সময়ত লৰালি ঘৰতে পুৰা দবাই দিলে নি এইজোপা আজি বহুত ধুনীয়া বস্তু এটা দেখিছোঁ দেই দেখিছে মেম জলকীয়া পুৰা লাগি আছে ইয়াত আহি কেনেকুৱা লাগিছে কওক ভাল লাগিছে কওক কেমেৰা ভাল লাগিছে মঞ্জুলা ফালে আহি বহুত দিন অহা মানে ভাল লাগিছে ন আজি কি ৰাস্তা চাস্তাবোৰ বেলেগ ধুনীয়া হৈছেগে আমাৰ গাঁও হেৰি আৰু আমাৰ ফালৰ পৰাও জাহ্নৱী চেতিয়ালৈ বহুত বহুত অলেখ শুভকামনা থাকিল তাই যাতে আৰু আগবাঢ়ি যায় ভাল লাগিলে আজিৰ ভিডিঅ'টো ইমানেই আৰু যদিহে মোৰ ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ বাই বাই দি দিয়া বাই বাই